Hello, good morning everyone. It is Abu Ola Dimapurle, बहुत दिन मुरत पासा चुलाई লৈছো ইন্টারেস্টেড মুভমেন্টটো নাই কোম্পানী সাইডত যাব লাগিব কিবা এটা কাম আছে কেইদিনমান থাকিম তাত আশা কৰোঁ সব সকলোৱে ভালে থাকক মাস্ক লগাই ল'ব কৰবাত গ'লে স্যানিটাইজ কৰি থাকিব তো এইখিনি প্ৰটোকল মানি চলিব ঠিক আছে ওকে বাই বাই Hello everyone, welcome back to the channel. Azile hisu eta notun video, eta notun vlog apnalogor karone. Happy Father's Day everyone. Azi deuta khub miss korisu karon deuta mur logot nai. Azi 12 বছৰে হল deuta jabole kintu deuta khub miss koru. Sorry. দুখ নকৰো মনটো হ্যাপি থাকিম কাৰণ দুখ কৰিলে চাগে দেউতাও বেয়া পাব দেউতাও দুখ কৰিব তো সবে ভালে থাকক সুখত থাকক এই আৰু চাই থাকিব দিনটো হাজবেণ্ড গ'ল দুখ লাগিছে মনটো আহিব ইহঁতে মিছ কৰিব জানো ঘৰখন খালী খালী হৈ যায় অলপ থাকিলে খুব ভাল লাগে আৰু আজি গুৱাহাটীৰ বতৰ খুবেই ধুনীয়া একদম সানি ওয়েদাৰ দেখিছেনে খুব ধুনীয়া বতৰ আজি তো বলকচোন চাই লওঁ কোনে কি কৰি আছে জনি কোৱা ইচিৰে নদন হৈছে ভণ্টি গৈছিলে চিকেন আনিবৰ কাৰণে যেহেতু হাজবেণ্ড ঘৰত নাই তাই লোকেল চিকেন এটা কিনিলে আৰু মলত সোমাই আমাৰ যিখিনি গ্ৰসাৰী শেষ হৈছিলে সেইখিনি তাই ল'লে আৰু বিশেষকৈ তাই সি ফুড আনিব গৈছিলে কিন্তু তাই চাই কনফিউজ হৈ গ'ল কোনটো নানো গতিকে নানাকে গুচি আহিলে এয়া দেখিছেনে তাই চাই আছে এটাৰ পিছত এটা কিন্তু তাই নানিলে তাই ভাবিলে কোনটো ভাল হ'ব কনফিউজ হৈ গ'ল নানাকে গুচি আহিলে তাই मैं बनाई लोकल चिकेन ग्रेवी सिम्पल के बनाई जला व्यवहार करा ना हालधि निमख जीरा धनिया ये व्यवहार दूटा आलू दी और दूटा पियाज ये सिम्पल के बनाम टिकलाटो खाब आमार और सानडे आज फादार्स डे नन वेज तो क्या लगे लोकल चिकेन एक बनाई और हैप्पी फादार्स डे एवरीवन हेलो एवरीवन आमार इतना भात बनाई आछे कले मोर सिस्टार इन ल ताई भात बनाई आछे আজি लोकल चिकेन बनाइছে আজি सानडे और फादार्स डे स्पेशल ताई आसलते लास्ट करे भिडिओत आहिब एटा आको रोड ओलाले रातिपुवा इमान धुनिया बतर आছিলে रोड शो नाছিলে इमान धुनिया बताह দি आছিলে एटा आको रोड ओलाल आमी भात पानी खाइ लওঁ আগতে তাৰপিছত লগ পাই আছো আপোনাক
এইজন আমাৰ সুকুমা মালা যতনে তুমি সাঁচি ৰাখিলা আহানে তুমি নিপিন্ধালা কন্যা মোৰ বুকু হ'ল জেউকা উৰাবানে প্ৰিয়ে হোৱাইট পাস্তা বনাব লৈছোঁ। এয়া গৰম পানীত মই পাস্তা দিছোঁ। এইখিনি উতল আহিব দিম ভালকৈ। তাতে অকণমান ৰিফাইন অইল আৰু অকণমান নিমখ দিম যাতে পাস্তাটো লাগি নধৰে। আৰু এইখিনি সিজাই ল'ম। ৰিফাইন অইল ইউজ কৰিছোঁ 2 স্পুন আৰু এয়া ফালি লোৱা নহৰু দিছোঁ। এটা পিঁয়াজ স্লাইচ পিঁয়াজ এটা এনেই ফ্ৰাই হৈ গ'ল। বেছি ফ্ৰাই কৰা নাই, অলপ অলপ ফ্ৰাই কৰিছোঁ। এতিয়া ময়দা দিম 2 চামুচ। চামুচকৈ অলপ কমহে দিছোঁ। এইখিনি ফ্ৰাই কৰি ল'ম। অলপ পানী দিছোঁ, গাখীৰ লৈছোঁ। এতিয়া এইখিনি ভালকৈ উতল আহিব দিম। এই উতল আহিছে ধুনীয়াকৈ। এতিয়া আমি আন্দাজমতে নিমখটো দিলোঁ। এয়া চেনি হয়। হোৱাইট পাস্তাটো অলপ মিঠা হ'লে বেছি টেষ্ট উঠে। এতিয়া ইটালিয়ান হাৰ্বছ অৰিগানো লৈছোঁ। পেপাৰ আৰু চিলি ফ্লেক্স আছে। দেখিছে আপোনালোকে আমাৰ হোৱাইট চচ অলমষ্ট ৰেডি। এতিয়া আমি পাস্তাখিনি দিম। এতিয়া আমি চীজ দিম। প্ৰচেছ চীজ ইউজ কৰিছোঁ আমুলৰ। গাখীৰৰ সৰ 1 চামুচ। এচামুচ বাটাৰ দি পেলাই এতিয়া আপুনি চুইচ অফ কৰি দিব। হৈ গ'ল আমাৰ হোৱাইট পাস্তা ৰেডি খাবলৈ। এই আমাৰ পাস্তা ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব ঘৰত আৰু জনাব। হেল্ল' গাইজ, কি কৰি আছে আপোনালোকে? অথনি আৰু ভিডিঅ' নকৰিলোৱে। চাহ তাহ খাই উঠি হোৱাইট পাস্তা বনাইছিলোঁ আজি। কেনে পালে জনাবচোন। মোৰ খুব ফেভৰেট, আমাৰ ঘৰৰ চবেই ভাল পায় খাবলৈ। আপোনালোকে কেনে পালে জনাব। স্নেক্স হিচাপে আপোনালোকে খাব পাৰে আৰু টিফিনতো দিব পাৰে। বাচ্ছাক টিফিনত দিবলৈ খুব ভাল হয়। আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু কেনে পায় জনাব দেই। এতিয়া ৰাতি 10টাই বাজিব হ'ল। ল'ৰাক ভাত খুৱাই লওঁ, তাৰপিছত আমি খাম আৰু তাৰপিছতে আৰু ব্লগটো সামৰিম বুলি ভাবিছোঁ। কেনে পালে মোৰ ব্লগটো চাই আজিৰ দিনটো কেনেকৈ কটালোঁ দেখালোঁ আপোনালোক। ব্লগটো এইখিনিতে সামৰোঁ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেল যদি নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড ক্লিক দ্য বেল আইকন ফৰ দ্য ফাৰ্ডাৰ ন'টিফিকেশ্যনছ। আজিলৈ সামৰিছোঁ। বাই বাই।